চেনেল মই অসমীয়া সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজি এনেকুৱা হ'বলৈ গৈ আছে, মানে কি হয়, আজিকালিৰ দিনত মানুহৰ শাক পাচলি, যিকোনো শাক পাচলি হওক বেলেগৰ পৰা কিনি আনে, সেই শাক পাচলিবোৰত কিমান ধৰণৰ মানে সাৰ প্ৰয়োগ কৰি, সাৰ ব্যৱহাৰ কৰি সেইবিলাক বস্তু ডাঙৰ দীঘল কৰা হয়। তাৰ ফলত মানুহৰ বেমাৰ আজাৰ হ'ব পাৰে। এইবোৰ সৰু ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰাৰ ফলত সৰু ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হ'ব পাৰে। আমিও কম পৰিমাণেই বাহিৰৰ পৰা এইবোৰ ব্যৱহাৰ কৰোঁ, প্ৰায় ঘৰতে ব্যৱহাৰ কৰোঁ। কাৰণটো ঘৰতে আমি শাক পাচলি আদি কৰি কিছুমান কৰিছোঁ, যাৰ সহায়ত মানে সাৰ বেছি প্ৰয়োগ কৰা নহয়, ঘৰৰ সাৰ ব্যৱহাৰ কৰা হয়। সেইবাবে সেইবোৰ খাবলৈও ভাল হয়, সোৱাদবোৰ ভাল হয়। তাকে ভাবিলোঁ আজি আমাৰ ঘৰত কিনো শাক কৰিছোঁ তাকে অলপ দেখুৱাম। আৰু আচল কথাটো হ'ল এইটো যে আমাৰ ঘৰত শাক পাচলি এটা যিটো মানে জাতিলাও, মানে ফাৰ্ষ্ট আমাৰ লাগিল জাতিলাওটো। সেই জাতিলাওটো আজি কি কৰিলে, আইতাই মানে মোক কৈছে সেই জাতিলাওটো আজি বোলে কাটিব, মাছৰ লগত বোলে এখন আঞ্জা খাব। তাকে ভাবিলোঁ আমাৰ আইতাইনো কেনেকৈ আঞ্জাখন বনাব, তাকে বোলো এটা দেখুৱাই দিম ভিডিঅ' বনাই। আপোনালোকে চাই থাকিব। এতিয়া বাৰু আইতাক বেলেগ কামত ব্যস্ত হৈ আছে, তেওঁ আঞ্জা বনাবলৈ যেতিয়া আহিব তেতিয়া সেই ভিডিঅ'টো মই দেখুৱাম আপোনালোকক। এতিয়া মই ভাবিছোঁ আমাৰ ঘৰত যে শাক পাচলি কৰিছোঁ, কি কৰিছোঁ তাই অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ পাছত কেনেকৈনো আঞ্জা বনাই আইতাৰ পৰা আমি সেইখিনি শুনিম, আৰু আইতাই কেনেকৈ বনায় সেইবোৰ মই দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈ। এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল কৰিব। নতুনকৈ ভিডিঅ' দিলে আপোনাৰ তাত সোনকালে যায়। আৰু নতুনকৈ চেনেলটো খুলিছোঁ, আৰু আপোনালোকে অলপ সহায় সহযোগিতা কৰিব বুলি মই ভাবিছোঁ। আপোনালোকে মোক অলপ সহায় সহযোগিতা আগবঢ়ায়, চেনেলটো অলপ ছাপোৰ্ট কৰি দিয়ে। চেনেলটোত 4-5 দিনমান হৈছে চেনেলটো ষ্টাৰ্ট কৰা, যাতে সকলোৱে মৰম চেনেহ আগবঢ়ায় আৰু আঁকোৱালি লয়। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই ক'ব। আৰু আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেখুৱাবলৈ চেষ্টা কৰোঁ আমাৰ ঘৰৰ খেতি বাতিবোৰ, আৰু লগতে আঞ্জা কেনেকৈ বনায় সেইটোও আমি আইতাৰ পৰা জানি লওঁ। এইখিনি হ'ল চুকা শাক। এইবোৰ হ'ল পালেং শাক। এইখিনি হ'ল লাই শাক। বিভিন্ন ধৰণৰ উৰহি, সৰু ডাঙৰ। এইবিলাক নতুন বিলাহীৰ বাবে চাং পাতি থোৱা হৈ আছে। যিটো জাতিলাওৰ কথা কৈছিলোঁ, সেই জাতিলাওটো এতিয়া আমাৰ আইতাই কাটিবলৈ গৈ আছে। আহক চাওঁ আমি। কাটিলিয়ে নেকি আইতা? এই পহিলা নতুনকৈ লাগিছে জাতিলাও, বিলাহী, মাছ লৈছোঁ ৰান্ধিবৰ কাৰণে। দুপৰীয়া হওঁ হ'লেই আঞ্জাবিধ বনাবলৈ যাওঁ। আইতাৰ লগত একেলগে আজি ময়ো সহায় কৰিম আঞ্জাবিধ বনোৱাত, আৰু একদম পুৰণা নিয়মত বনাম, মানে কোনো গেছ ব্যৱহাৰ নকৰোঁ। খালি বাহিৰত আমি চৌকাত জুই ধৰি পেলাই আজি এই আঞ্জাবিধ বনাম। জাতিলাওৰ লগত এয়া মাছ।
দিওঁ। এইটো জাতিলাও যে কাটিছ কিহে সৈতে বনাবি, কেনেকুৱাকে বনাবি মানে? বিলাহীয়ে জাতিলাও মাছে বনাম। আজি নতুন জাতিলাও বিলাহীয়ে দিয়ে মাছ বনাম। ঘৰৰ এঠাইকেইটাই মিলি জুলি একেলগে খাম বুলিয়ে বনাব লৈছোঁ। লাও কাটি আছোঁ এতিয়া। তেল দিছোঁ। পিঁয়াজ দিছোঁ। পাঁচফোৰণ দিছোঁ। এইখিনি শুদ্ধ হয় বিলাহী ভাজিম। বিলাহী ভাজিছোঁ। হালধি দিছোঁ। নিমখ দিছোঁ। এয়া ভাজি শুদ্ধ কৰি লৈ পেলাই জাতিলাও দি দিম। আকৌ অকণমান ভাজি লম, লৈ পেলাই মাছ দি পেলাই শুদ্ধ কৰিম। ভাজি থোৱা মাছখিনি আঞ্জাখিনি দি দিলে, এতিয়া নমাব হ'ল আৰু নমাব, তাৰপিছত আমি খাম, দেখুৱাই আছোঁ। আপোনালোকেও জাতিলাও বিলাহী মেমেধু দি মাছ বনাবচোন। আপোনালোকেও খাই চাব কেনেকুৱা লাগে। ভাতমুঠি খাই কৰি আহিলোঁ, সঁচাই ভাল লাগিল। আপোনালোকেও কমেণ্টত জনাবচোন জাতিলাও আৰু মাছৰে কেনেকুৱা লাগে খাই, কিন্তু আমিতো ভালেই পালোঁ খাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। ধন্যবাদ।